এটিএম যাব নালাগিলে আৰু এটিএমত ডাইৰেক্ট ঘৰলৈ আহি গ'ল। তো হে গাইছ, বহুত দিনৰ অপেক্ষাৰ অন্তত আজি আমি ফাইনেলি গৈ আছো নাগালেণ্ড। ভিডিঅ ষ্টাৰ্টিং চাই পেলাই আপোনালোকে গম পাইছে কি কাৰণে গৈ আছো। চ' মজা লাগিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। চলিয়ে শুৰু কৰতে হে। বাৰু নাগালেণ্ড বাৰু ৰাতিহে যাম। এতিয়া মই জল্দি দোকানলৈকে যাওঁ, মানে দোকানৰ পৰা আহি মানে আকৌ বেগ চেগ পেকিং কৰিব আছেই। মই বেগ পেকিং কৰাই নাই। এইফালে আমাৰ বাইদেউ যাবলৈ মন আছিলে। দুখৰ কথা কি ক'ব, তাই মানে পৰীক্ষা। অ' গাইছ, আমাৰ এয়া এটিএম ঘৰতে পাই গ'লো। আমাৰ মানে এটিএম যাব নালাগিলে আৰু এটিএমত ডাইৰেক্ট ঘৰলৈ আহি গ'ল। তাত যদি আমি কেছ লৈ নাযাওঁ তো অনলাইনৰ পৰা কি প্ৰব্লেম দেখায়, সেইকাৰণে কেছ লৈ লৈছোঁ আৰু। গাইছ, মই দোকানৰ পৰা আহি জাষ্ট এতিয়া ঘৰ পাইছোহি আৰু আমাৰ ট্ৰেইন আছে 9:30 বজাত। আমি 8টামান বজাত ইয়াৰ পৰা ঘৰৰ পৰা ওলাই যাম আৰু তাৰ আগতে আপোনালোকক মোৰ বেগ পেকিংটো দেখাই দিছোঁ। এইফালে মোৰ চব ৰেডি হৈয়ে আছে। মই জাষ্ট এতিয়া বেগত কাপোৰখিনি ভৰালেই হ'ল। তাৰপিছত এইফালে আৰু বেছি বস্তু ইমান লোৱা নাই। পাৱাৰ বেংক এটা লৈছোঁ, এইফালে চশমা ঘড়ী চৰি এইবিলাক দেখিব পাইছে সকলোবোৰ। সেইখিনি জল্দি মই বেগত এতিয়া ভৰাই লওঁ। গাইছ, এতিয়া 9টাই বাজিলে। আমি এতিয়া ট্ৰেইন ষ্টেচন যাওঁ। নেক্সট পাৰ্ট জল্দি আহি আছে, লং ব্লগো একদম আহি আছে, আপোনালোকে চাবলৈ নাপাহিব। চ' থেংক ইউ, লগ পাইছোঁ নতুন এটা ভিডিঅ'ত।